হোৱাটছআপটো সকলোৱে চলায়, কিন্তু হোৱাটছআপৰ ভিতৰত যে কেইটা একদম ইম্পৰ্টেণ্ট ছেটিং আছে, সেই ছেটিংবোৰৰ বিষয়ে বহুতে হ'বলা নাজানে। আশা কৰোঁ আজি মোৰ এইটো ভিডিঅ'ৰ যোগেদি আপোনালোকে হোৱাটছআপৰ যিটো ইম্পৰ্টেণ্ট ছেটিংবোৰ আছে আপোনালোকে শিকিব পাৰিব। হোৱাটছআপ যিসকলে চলায় এই ছেটিংকেইটা আপোনাৰ একদম জনাটো একেবাৰে প্ৰয়োজনীয় বুলি মই ভাবোঁ। আহক জানি লওঁ যে হোৱাটছআপৰ কোনটো ছেটিং কেনেকৈ কৰিব লাগে, আহক জানি লওঁ। প্ৰথমে আপুনি আপোনাৰ মোবাইলৰ স্ক্ৰীণত আহক, আহি পেলাই আপোনাৰ হোৱাটছআপ যিটো এপ্লিকেশ্যন আছে এইটো অন কৰক। এইটো অন কৰাৰ পিছত আপুনি এটা কাম কৰিব লাগিব কি, প্ৰথম ছেটিংটো আপোনাক মই শিকাম। তো প্ৰথমে আপুনি যিকোনো এটা আপোনাৰ এই হোৱাটছআপ নাম্বাৰত আপুনি এটা টেপ দিয়ক। মই এইটোতে টেপ দিলোঁ। একাউণ্টটো অন হোৱাৰ পিছত মই এজন ব্যক্তিক এটা ফটো পঠাম আৰু এই ফটোটো মাত্ৰ এবাৰহে চাব পাৰিব আৰু এই ফটোটো স্ক্ৰীনশ্বট মাৰি ছেভ কৰি ৰাখিব নোৱাৰিব, কোনো পধ্যে ছেভ কৰি ৰাখিব নোৱাৰিব। তাৰ কাৰণে আপুনি আপোনাৰ গেলাৰীত যাওক। আপোনাৰ গেলাৰীত গৈ পেলাই মোৰ দৰে এটা ফটো অ'পেন কৰক। মই এটা ফটো অ'পেন কৰিলোঁ আৰু ইয়াৰ পৰা মই এই ফটোটো মই চিলেক্ট কৰিলোঁ আৰু এই ফটোটো মই এতিয়া কেনেকৈ পঠাম চাওক। ওপৰত এইটো 1 বুলি লিখা আছে, 1। এই 1 যিটো লিখা আছে, এই 1ত যদি আপুনি ক্লিক কৰি দিয়ে, ক্লিক কৰাৰ পিছত যদি ফটোটো চেণ্ড কৰে, সেইজন ব্যক্তিয়ে মাত্ৰ এবাৰহে এই ফটোটো চাব পাৰিব আৰু স্ক্ৰীনশ্বট মাৰিলেও তেওঁ মাৰি ৰাখিব নোৱাৰিব। আপুনি এড এ কেপশ্যনত এটা টেপ দিয়ক। টেপ দিয়াৰ পিছত চাওক হোৱাইট হৈ গৈছে। হোৱাইট হৈ গ'লে জানিব আপোনাৰ এই ফটোটো এবাৰহে চাব পাৰিব আৰু আপুনি চেণ্ড বটমত আপুনি টিপি দিয়া মাত্ৰই এই ফটো চাওক গুচি গ'ল আৰু ইয়াত 1 যিটো আছে ইয়াত 1 বুলি লিখা আহিছে। তেতিয়া জানিব আপুনি যিটো প্ৰচেছত পঠাব বিচাৰিছে সেইটো আপোনাৰ ছাকচেছ হৈছে। এতিয়া আপোনালোকক শিকাম দ্বিতীয় ছেটিংটো। আপোনাৰ দ্বিতীয় ছেটিংটো আপোনাৰ শিকিবৰ কাৰণে আপুনি কি কৰিব লাগিব, আপুনি দ্বিতীয় ছেটিংটো হৈছে আপোনাৰ কেতিয়াবা ভিডিঅ' পঠাই ভিডিঅ'বোৰ HD নহয়, আপোনাৰ মোবাইলত HD থাকে, পঠোৱাৰ পিছত সেইটো ঘোলা হৈ যায়। তো আপোনাৰ মোবাইলত যেনেকুৱা আছে ঠিক তেনেকুৱা পঠাবৰ হ'লে আপুনি কি কৰিব লাগিব, তাৰ কাৰণে আপুনি প্ৰথমে একাউণ্টটো খুলি লওক। খোলাৰ পিছত আপুনি আপোনাৰ এই অপশ্যনটো অন কৰক আৰু গেলাৰীত গৈ পেলাই আপোনাৰ যিটো ভিডিঅ' পঠাব সেই ভিডিঅ'টো আপুনি চিলেক্ট কৰি লওক। মই এই ভিডিঅ'টো চিলেক্ট কৰি লৈছোঁ আৰু এই ভিডিঅ'টো চিলেক্ট কৰাৰ পিছত চাওক ওপৰত এটা অপশ্যন আহিছে, সেইটো হৈছে HD আৰু HD আৰু তলত আহিছে ষ্টেণ্ডাৰ্ড কোৱালিটি আৰু HD কোৱালিটি। এতিয়া আপুনি যদি ডাইৰেক্ট পঠাই দিয়ে সেইটো ষ্টেণ্ডাৰ্ড কোৱালিটি গুচি যাব আৰু যদি আপুনি ষ্টেণ্ডাৰ্ড কোৱালিটি পঠালে আপোনাৰ ঘোলা হৈ যাব আৰু যদি কয় যে নাই মই যেনেকুৱা মোৰ মোবাইলত আছে ঠিক তেনেকৈ মই পঠাব বিচাৰোঁ, তেতিয়াহ'লে আপুনি তলৰ যিটো অপশ্যন আছে HD, সেইটো HDটো আপুনি চিলেক্ট কৰিব লাগিব। এইটো চাওক মই HD কোৱালিটি চিলেক্ট কৰিছোঁ। চিলেক্ট কৰাৰ পিছত আপুনি এইটো আপোনাৰ মোবাইলৰ যিটো চেণ্ড বুটাম আছে সেই চেণ্ড বুটামত টিপি দিলে আপোনাৰ HD কোৱালিটিত গুচি যাব। এই ভিডিঅ'টো কেতিয়াও ঘোলা নহয়। আহক তৃতীয় ছেটিংটো শিকি লওঁ। তৃতীয় ছেটিংৰ কাৰণে আপুনি ওপৰত যিটো 3 ডট আইকন আছে ইয়াত এটা টেপ দিব। টেপ দিয়াৰ পিছত এনেকৈ ছেটিং আহিব। আপুনি সেই ছেটিং অপশ্যনটোত আপুনি এটা টেপ কৰিব লাগিব। ছেটিংটো টেপ দিয়াৰ পিছত আপোনাৰ যিটো পেজ খোল খাব, এইটো পেজত চাওক আৰু এটা অপশ্যন আছে, সেই অপশ্যনটো আপুনি এটা ক্লিক কৰক। প্ৰিভিয়াছি যিটো অপশ্যন আছে এইটোত আপুনি এটা টেপ দিয়ক। টেপ দিয়াৰ পিছত এই পেজটো খোল খাব। এই পেজটোত আপোনাৰ কি ছেটিং কৰিব, সেই ছেটিংটো হৈছে কি, আপোনাৰ মোবাইলটো ঘৰত থাকে, আপোনাৰ মোবাইলৰ ঘৰত বহুতো সদস্য থাকে, আপোনাৰ হোৱাটছআপটো বাৰ বাৰ সঘনাই মানে এজনে বা কোনোবাই চেক কৰি থাকে। সেইকাৰণে আপুনি এটা কাম কৰিব লাগিব কি, ইয়াত আপুনি এটা এপ লক মাৰি দিব লাগিব। আপোনাৰ হোৱাটছআপটো লক হৈ যাব, কোনোৱে খুলিব নোৱাৰে আপোনাৰ বিনে, আপুনিহে খুলিব পাৰিব। তাৰ কাৰণে চাওক তলত যিটো এপ লক লিখা আছে এইটো অন কৰক। অন কৰাৰ পিছত চাওক ওপৰত নীলা বুটাম হৈ আছে, মোৰটো অন হৈ আছে এপ লকটো, সেইটো আপুনি প্ৰথমেটো মই অফ কৰি দেখাই আছোঁ। এয়া চাওক অফ হৈ গৈছে। এতিয়া মোৰ হোৱাটছআপটো যিকোনো মানুহে আপোনাৰ চাব পাৰে আৰু যেতিয়া মই এইটো অন কৰিব বিচাৰোঁ তেতিয়া এনেকুৱা ফিংগাৰ খুজিব, ফিংগাৰটো দি দিব। দিয়াৰ পিছত এইটো চাওক অন হৈ গৈছে। এইটো অন হৈ গৈছে। এতিয়া মোৰ মোবাইলটো যাৰ হাততে দিম মোৰ যিকোনো তথ্য যিকোনো এপত সোমাব পাৰিব, কিন্তু হোৱাটছআপটো লক হৈ থাকিব। এতিয়া চাওক আনলক হৈ আছে, এতিয়া যিকোনো মানুহে চাব পাৰে। তো মই ভাবোঁ কি এই এপটো আপুনি লক কৰি ৰাখিব। যদি আপোনাৰ বেছি দৰকাৰ হয় যে মানুহ বহুত অসুবিধা দি আছে, তেতিয়া আপুনি এইটো সদায় এপ লকটো এইটো অন কৰি ৰাখিব। কেতিয়াও কোনো মানে আপোনাৰ অনুমতি অবিহনে আপুনি লক খুলি নিদিয়ালৈকে কোনেও হোৱাটছআপত সোমাব নোৱাৰে। ভিডিঅ'টো লাইক দিয়ে। আপোনাৰ হোৱাটছআপৰ কোনটো ছেটিং ভাল লাগিছে সেই ছেটিংটো আপুনি কমেণ্ট কৰি মোক জনাই দিব। ধন্যবাদ।